वेलकम बैक टू माई चेनेल আকৌ এবাৰ নতুন এটা ব্লগ লৈ আজি কাতি বিহু উপলক্ষে আমি টেঙা খাব ওলাইছোঁ আৰু সকলো আহি এতিয়া উপস্থিত হৈ গ'ল। এতিয়া আমি টেঙা কাটিব লৈছোঁ অলপ। এয়া আমাৰ টেঙা মানে মানুহ বেছি নাই, এইকেইটাই চলি যাব আৰু তাকে কাটো আৰু টেঙা নহয় বেলেগ কিবা সেয়া মানে আমাৰ এতিয়া টেঙা কাটা আৰম্ভ হৈ গৈছে। বনয়ে পূৰা টেঙা কাটি আছে আৰু বাকী সোপা মানে অলপ ফটো চটো উঠি আছে ন, সেইকাৰণে ইহঁতে মানে অলপ এলাহ কৰিছে। এতিয়া ময়ে লাগিব আৰু লাগো। আৰু এখন সেউজীয়া পথাৰখন কি সুন্দৰ হৈ আছে চাওক, ভাল লাগে এনেকুৱা পৰিৱেশ এটাত যেতিয়া কিবা কিবি কৰি থাকোঁ। এয়া কি টেঙা ফটো উঠাছানে ৰামদা? এবাৰ চাই দিয়াচোন অ' ৰামদা, এইটো চাই এবাৰ চাই দিয়া। এইটো আমাৰ ৰামদা পূৰা মোবাইল ভিডিঅ' কৰি আছে। তাৰপিছত এয়া আমাৰ আজি কিন্তু বেছিকৈ কষ্ট কৰিছে আমাৰ বিক্ৰমেহে। এয়া টেঙা গুচোৱা নিয়ম চাই লওক, সহজ উপায়টো দেখাই দিয়া বন, সহজ উপায়টো দেখাই দিয়া। টেঙাটো ওচৰলৈ আনা দিয়া, দেখাই দিয়া। এইটো চাওক পূৰা সহজ উপায়টো, এইটো দিয়া সহজ উপায়। এইটো দেখিছে একদম পূৰা আচানিছে হৈ যায় মানে। সকলো ৰখি আছে, ফটো চটো উঠি আছে। এতিয়া মানে সকলোতো ফটো চটো উঠি আছে, অলপ বিজি আছে, গতিকে আৰু মই লাগি গ'লোঁ আৰু ভাইটিটোৱে পূৰা বখলিয়াই দিলে আৰু এয়া মই এতিয়া টেঙা পূৰা বখলিয়াই আছোঁ আৰু জলকীয়া চলকীয়া বাৰু মই নাখানো, কিন্তু হাত পোৱে ন পথাৰৰ মাজত অকলে আৰু বাকী সোপা খাবলৈ বহি আছে। আমাৰ মানে পূৰা এইটো ভোট জলকীয়া আছে, ভোট জলকীয়া দি খাম পূৰা, মানে বিহ জলকীয়া বুলি কয়, জেগাই নাম সলনি হয় আৰু সেইবিলাক পূৰা। নিমখ চিমখ আমি পেকিং কৰি আনিছোঁ, ইয়াত এক্সট্ৰা নিমখ আৰু লৈ আহিছোঁ। টেঙাত মানে অলপ নিমখ বেছি লাগে আৰু সেয়া কলপাতত খাম আৰু ভাল লাগে কলপাতত খাই। চাই থাকক কি হয় পিছলৈ আৰু ভাল লাগিব। কাতি বিহু কঙালী বুলি কয়, এইকাৰণে কয় কিয়নো এইটো মাহতে ভঁৰালত ধান চাউল নাইকিয়া হয় আৰু এয়া ধানৰ ঠোক মেলিছেহে, কিয়নো সেইকাৰণে কয় আৰু এতিয়া আকাশ বন্তি দিয়া হয় এই ধানৰ ঠোক পৰুৱা নালাগিবলৈ। চাওক কি সুন্দৰ পৰিৱেশ। মানে আমাৰ টেঙা বিচাৰি থাকোঁতে দেৰি হৈ গ'ল। এতিয়া অলপ টেঙা খোৱা টাইমটো গৈছেই, তেওঁ উপায় নাই টেঙা খাই দিছোঁ। এতিয়া সেয়া টেঙা ফিনিচিংটো কৰি আছে, দেখিছে গোন্ধটো বঢ়িয়া ওলাইছে। গোন্ধটো চলেই ওলাইছে। এইডোখৰলৈ বিহ জলকীয়া গোন্ধ লয়। এতিয়া আমাৰ হেমেন দাই পূৰা টেঙা লাষ্টৰ কামটো কৰি আছে। এই পাতটো ফালি গ'ল হেমেন দা, এই অকণ পাত অকণ সোমাই দিয়াচোন, এই এক্সট্ৰা পাত অকণ দি দিয়াচোন। নহয় সি পৰি থাকিব, ৰসখিনি গুচি যাব। মানে এতিয়া আমাৰ টেঙা বিতৰণ চলি আছে। এই নিমখখিনি অৰ্ডাৰ দিছোন, এই জোলকণ দিয়াচোন বঢ়িয়া। এয়া জলকীয়া দি দিছে আৰু এয়া সকলোৱে লৈ আছে চাওক। এয়া আমাৰ বনয়ে ষ্টাৰ্ট কৰিয়ে দিলে খোৱা। তাৰপিছত এয়া টিকিল লোৱা গ'ল ঐ, তই লৈছনে নাই? মানে অলপ চলপ দম দি দিছোঁ, গেমত লাগি আছেতো। মই ইয়াতে খাম বুলি দিয়া। এতিয়া সকলোৱে কেনেকুৱা হৈছে কৈ দিয়া। বঢ়িয়া আছেনে? বঢ়িয়া। এতিয়া আমি টেঙা খাই লওঁ। ৰসখিনি খাবলৈ লৈছে, কিয়নো কলপাতত খাইছোঁ। এতিয়া পৰা নাই বন, মুখখন এবাৰ দেখাই দিয়া। এয়া আমাৰ মানে কেনেকৈ কৰিছে, ধানৰ হেৰি দিয়ে গৈছে বন, অকণ চাই দিয়া। ঐ বন, এইটো লাজ কৰিছে ল'ৰাটো, এইটোৱে দেখিছে পূৰা খাই দিছে। কেনেকুৱা এতিয়া ফিলিংছটো কেনেকুৱা, খাই কেনেকুৱা লাগিল? অঁ হয়নে? ঠিক। আৰু এতিয়া সকলোৱে আকাশ বন্তি দিলে আৰু পথাৰত অলপ চলপ পানী, গতিকে পথাৰৰ ওচৰতে দিছে আকাশ বন্তি। আৰু আকাশ বন্তি মানে কি, এডাল দীঘল বাঁহত দিয়া হয়, কিন্তু এতিয়া দীঘল বাঁহত দিব নোৱাৰে, এনেকৈয়ে দিছে। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব।